বহুতেই ভাল লাগিছে মানে মনটো এনেকুৱা লাগিছে তোক মই তাৰ পৰা উঠাই লৈ আহি মোৰ লেট্ৰিনৰ গাটাত ঠেকেচিয়াই মাৰো নমস্কাৰ গাইজ কি খবৰ তোমালোকৰ আশা কৰো তোমালোকে সবে ভালে আছা তো গাইজ স্বাগতম জনাইছো তোমালোকক আমাৰ নতুন এটি ভিডিঅ'লে আৰু তোমালোকে চাই আছা officialrohanchetry ইউটিউব চেনেল গাইজ বিহু আহি আছে আৰু আমাৰ ঈদো আহি আছে তো গাইজ যেহেতু এতিয়া ৰমজান মাহ চলি আছে তো মই আল্লাহৰ ওচৰত দোয়া কৰিম যে আল্লাহে আপোনালোকক সকলোকে সুখত ৰাখক তো পলম নকৰা কৰি গাইজ বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰো এই দুজনিক চোৱা গাইজ ৰাম পাম 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 নহয় কেলা তোমালোকৰ ৰাম ৰাম সত্যহে সাদৰ মেখেলা আৰু গামখাৰু হাতত পিন্ধি কেনে তোমালোকৰ ৰাম পাম বনৰি সালা আৰু এইটো কি কেলা লাউৰা ট্ৰেন্ড কেলা ৰাম পাম ভিডিঅ' বনাই দিছে আৰু ইনষ্টাগ্ৰামৰ হিহতে কেলা হেতু ট্ৰেন্ড বনাই দিছে কেলা ৰাম পাম চুপ তাই যেন অংগ ঢাকিবলৈ গামোচাখনেই পালে বেলেগ আৰু নাপালে তোমাৰ কেলা ইমানে কাপোৰৰ অভাৱ নে কেলা মুখেদি ভাত নাখাই এদিন পকৰেদি ভাত খাই চাবি কেলা নহয় মানে কিহৰ ইমান উল্টা পুল্টা কাম কৰি থাকো ये भैंचो सारे मिलके हमको पागल बना रहे हैं মুঠতে জনপ্ৰিয়তা লাগে লাগিলে অসমীয়া কৃষ্টি সংস্কৃতিত আঘাতে খানি দিম এনেকুৱা জনপ্ৰিয়তা লৈ একো লাভ নাই মইনা গামোচা অসমৰ প্ৰতীক সন্মানৰ প্ৰতীক গামোচা অসমীয়াৰ মান সন্মান প্লিজ তোমালোকে দুটামান লাইক কমেন্টৰ কাৰণে অসমীয়া কৃষ্টি সংস্কৃতিৰ লগত ঠাট্টা নকৰিবা কাৰণ তুমিওতো এজন পঢ়া শুনা কৰা ছোৱালী ন তুমিওতো এজন অসমীয়া ছোৱালী তোমাককে ভালকে কোনো নাজানে যে এখন গামোচাৰ কিমান মান আছে সো সেই কাৰণে তুমি অসমীয়া হৈ অসমীয়াৰ কলা কৃষ্টি সংস্কৃতিক কেতিয়াও ঠাট্টা নকৰিবা গামোচা পিন্ধি ভিডিঅ' বনাইছে কি ফালতু বে ও ভাই करो তো গাইজ তোমালোকে ভাবি আছা এই ভিডিঅ'টো চাই কেনে মই কেনেকুৱা বজাম তো গাইজ মই এই ভিডিঅ'টোৰ বিষয়ে একো নকওঁ বিকজ এই ভিডিঅ'টো যে আছে এই ভিডিঅ'টো মোৰ বহুত কিটা ফ্ৰেণ্ডে দি কেনে মোক কৈ আছে তো এই ভিডিঅ'টোত বজাই দে কিন্তু গাইজ এই ভিডিঅ'টো যে আছে এই ভিডিঅ'টো কোনোবা এটা কৰ্মশালাৰ ভিডিঅ' হয় আৰু কৰ্মশালাত হিহে মানে যায় যোনে মানে নাচাৰ ট্ৰেইন লয় যোনে নাজানে হিহে মানে কৰ্মশালাত যায় কেনে শিকিবলৈ যায় তো গাইজ যোনে শিকিবলৈ গৈছে তেওঁৰ ভুল হৈছে তো গাইজ সাপোৰ্ট কৰক সেই ছোৱালীজনী নাজানে তাই শিকিবলৈ গৈছে তো এনেকুৱা কৰি ভিডিঅ' লৈ কেনে ৰোষ্ট কৰি কোনো যাতে ঠাট্টা নকৰিব আৰু এনেকুৱা শিকিব গৈছে তেওঁক শিকাওক সাপোৰ্ট কৰক নাকি এনেকুৱা ভিডিঅ' বনাই কেনে তেওঁক মানে নামাই দিয়ক গিৰাই দিয়ক সো গাইজ झूठे वादे सही दिल से निभाना कदी लंबी रातें सही ख्वाब तो दिखाना कदी मैं हूं तारा तेरा चांद बन जाना कदी ঢোল বজাইছে নাচাই কিয় ঢোল ধৰিব নাজানো তো বজাব নাজানো তো কেলে বজাব গৈছ ক আৰু গাইজ 6-7 ষ্টুডেন্ট এটাও জানিব আৰু হি নাজানে যে তালি কোনপিনে মাৰে আৰু মাৰণিৰে কোনপিনে মাৰি আছে যোনপিনে তালি মাৰিব লাগে পিনে মাৰণিতে মাৰি আছে যোনপিনে মাৰণিতে মাৰিব লাগে পিনে তালি মাৰি আছে তো গাইজ মানে কি কম আৰু অদ্ভুত নমুনা আছে তাৰ মানে ইয়াতে কিছুমান এইবিলাক কাপোৰ পিন্ধি কেনে বিহু নাচিছে গাইজ বিহুৰ কিমান অপমান কৰিছে তো গাইজ মানে কি কম আৰু এইজনী কুকুৰ নিকটো মই কৈ ভাগৰি গৈছো কিন্তু কিমান ৰস্তাৰে তাৰ মানে
কুকুৰনিৰ বিষয়ে কিমান মানে বজাই দিলে আৰু কিছুমান নিউজ চেনেলও বজাই দিলে তাকো তাৰ মানে কি কৈ থাকিলে সিধা নহয় কি কম গাইজ গৰম দিনত গৰম উঠে ঠাণ্ডা দিনত ঠাণ্ডা লাগে আজিকালি ল'ৰাবোৰৰ হাতত ছোৱালীতকৈ বেছি বয় নম্বৰ থাকে আজিকালি ল'ৰাবোৰে লিংলিঙীয়া গলিতকৈ হাইৱেত গাড়ী চলাই বেছি ভাল পায় হয়নে নহয় গাইস ইয়াক চাই কেনে মই নিজেই ডিসাইড কৰিব পৰা নাই যে ই লৰা হয় নে ছোৱালী মতা হয় নে মাইকী বিয়া পাতিবনে হ'ব টিং পাতিবনে নে পতা টিঙত দংকলৰ পানী ভৰাব গাইস পানী ভৰাবলে দংকলৰ পানীটো তো থাকিব লাগিল ন মুজুৰামি কৰা বাদ দে বুজিছ তই যদি এনেকুৱা মুজুৰামি কৰি যায় কেনে কোনোবা ছোৱালীক প্ৰপ'জ কৰিবলৈ যাও নহয় তে তাৰ এনসাৰ এটাই হ'ব আগতে পুৰুষত্ব অৰ্জন কৰি ল গম পাইছনে নাই পানী নোহোৱা দংকল দিন ৰাতি কষ্ট কৰি সোশ্যাল মিডিয়াত উঠিব নোৱাৰে আৰু কিছুমানে বুকুখন আৰু কটিখন হিলাই 2 মিনিটত উঠিব পাৰে वाह কি লজিক বে কেনেকুৱা বে ভিডিঅ'টোৰ মাজতে পাদি দিছে আৰু কি খাই আহিছিলা ন বৰ বেয়া গুন্ধাইছে দেই মানে হেইটো কৰাৰ কাৰণে মানে কি প্ৰেক্টিস কৰি আছা নেকি হেইটো যেনে লাগিছে হেইটো কৰাৰ কাৰণে প্ৰেক্টিস কৰি আছা ন